আজি মই লৈ আহিছোঁ এটা টেষ্টি চাটনি ৰেচিপি। সেইটো হৈছে তিয়হ আৰু তিলৰ চাটনি। ইয়াৰ কাৰণে মই লৈ লৈছোঁ কেইটামান বইল কৰা আলু। ইয়াত মই 2টা আলু ব্যৱহাৰ কৰিছোঁ আৰু জলকীয়া 4-5টামান আৰু লৈছোঁ খুন্দি লোৱা আদা আৰু লৈছোঁ বইল কৰা মটৰ কেইটামান আৰু 2টা তিয়হ, কোমলীয়া তিয়হে, আৰু লৈছোঁ অকণমান পাঁচফোৰণ আৰু লৈছোঁ তিল। এতিয়া এই গোটেইখিনি মই ভালদৰে চাটনি বনাই ল'ম। কিন্তু আগতে আপোনালোকে আলু আৰু মটৰকেইটা ভালদৰে বইল কৰি ল'ব। এতিয়া মই তিয়হখিনি ভালদৰে মিহি মিহিকৈ কুটি ল'ম, তাৰপিছত বাকীখিনি কাম কৰিম। আহক আপোনালোকে চাই থাকক। এয়া তিয়হখিনি মই ভালদৰে মিহি মিহিকৈ কাটি ল'লোঁ আৰু ইয়াত এতিয়া মই বইল কৰা যোনখিনি আলু আছিলে সেইখিনি আৰু তিলখিনি আৰু যোনকেইটা মটৰ আছিলে সেইকেইটা ভালদৰে মিক্স কৰি ল'ম, সানি ল'ম। তাৰপিছত বাকীখিনি মই কৰি ল'ম। তিয়হ আৰু যোনখিনি বইল আলু আৰু মটৰখিনি মই ভালদৰে এনেদৰে সানি ল'লোঁ। এতিয়া আমি কেৰাহী এখন পাতিম, তাৰপিছত বাকীখিনি কৰি ল'ম। এতিয়া মই এখন কেৰাহী গৰম হ'বলৈ দিলোঁ আৰু তাত মিঠাতেল দি ল'লোঁ আৰু তাৰপিছত দিলোঁ পাঁচফোৰণ কেইটা আৰু দিলোঁ আমাৰ কেঁচা জলকীয়াখিনি। আৰু ইয়াৰ পিছত মই ইয়াত দি দিম যোনখিনি আদা মই খুন্দি থৈছিলোঁ সেইখিনি মই ইয়াত এড কৰি দিম। তাৰপিছত ভালদৰে লৰাই ল'ম। এই গোটেইখিনি এতিয়া হৈ গ'ল। মই নমাই পেলাই ইয়াৰ যোনখিনি মোৰ চাটনিখিনি আছিলে তাৰ ওপৰত মই এইখিনি দি দিম। এয়া মই এনেদৰে ওপৰত এইখিনি ঢালি দিলোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'লে আমাৰ চাটনি ৰেডি হৈ যাব। এয়া সম্পূৰ্ণভাৱে ৰেডি হৈ গ'ল আমাৰ তিল আৰু তিয়হৰ চাটনিৰ ৰেচিপি। খাবলৈ খুব ধুনীয়া হয়। আপোনালোকে যদি এবাৰ খোৱা নাই নিশ্চয় ট্ৰাই কৰি চাব। ভাতৰ লগত খাই বিৰাটেই ভাল লাগে আৰু ৰুটিৰ লগতো ভালেই লাগে। যদি আপোনালোকে এনেদৰে বনাই চোৱা নাই, বনাই চাব, খাই ভাল পাব। আৰু যদি আমাৰ এই ৰেচিপিটো ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।